এইটো সেই তেজৰ দাগ পৰা ইতিহাসৰ কাহিনী যিয়ে জিভাত অহাৰ লগে লগে আত্মা কঁপি উঠে, য'ত অত্যাচাৰৰ সন্মুখত প্ৰণাম কৰা নাছিল, কিন্তু মূৰ কাটি পেলোৱাৰ পিছতো সত্যক জীয়াই ৰখা হৈছিল। কিছুমান কাহিনী কেৱল কোৱা নহয়, অনুভৱ কৰা হয়, আৰু তেনে এক অমৰ কাহিনী হ'ল কাৰবালা, য'ত এজন পিতৃয়ে নিজৰ সৰু সন্তানৰ মৃত্যু হোৱা দেখিছিল, কিন্তু মিছাৰ আগত প্ৰণাম কৰিবলৈ মান্তি হোৱা নাছিল। মহৰম হৈছে ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহ, আৰু এই মাহৰ 10ম দিনত সমগ্ৰ বিশ্বৰ মুছলমানসকলে যন্ত্ৰণা আৰু ত্যাগ মনত ৰাখে। এই দিনটো কেৱল শোকৰ নহয়, সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া ইমাম হুছেইনৰ আৰু তেওঁৰ পৰিয়ালৰ স্মৃতিত পালন কৰা হয়। হজৰত মহম্মদৰ কন্যা বিবি ফাতিমা আৰু হজৰত আলীৰ দুজন পুত্ৰ আছিল। ডাঙৰজন আছিল হাছান আৰু সৰুজন হুছেইন। নবীৰ মৃত্যুৰ পিছত যেতিয়া ইছলামিক জগতত সমতাৰ সংগ্ৰাম আৰম্ভ হৈছিল, চিৰিয়াৰ শাসক ইয়াজিদ, যি এজন নিষ্ঠুৰ আৰু অধাৰ্মিক ব্যক্তি আছিল, খলিফা হ'ব বিচাৰিছিল। তেওঁ খলিফা হৈছে শাসক আৰু ক্ষমতাৰ অধিকাৰী, কিন্তু ইমাম হুছেইনে স্পষ্টকৈ কৈছিল, মই অত্যাচাৰৰ সন্মুখত মূৰ দোৱাব নোৱাৰোঁ, মই সত্যৰ পক্ষত থিয় দিওঁ। ইয়াজিদৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ কুফাবাসীয়ে হুছেইনক মাতিছিল। হুছেইনে পৰিয়াল আৰু 72জন সঙ্গীক লৈ কুফালৈ ৰাওনা হয়, কিন্তু বাটত তেওঁলোকক ৰখাই দিয়া হয় আৰু কাৰবালা নামৰ তৰেৰে হত্যা কৰি। সপোন্নে দিঠক হুছেইনে ধৰিব নোৱাৰি থৰক বৰককৈ কঁপা হাতেৰে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি মাকৰ কোলাত তুলি দিলে। কি হৃদয় বিদাৰক, কি মৰ্মান্তিক দৃশ্য সেয়া! আপুনি আৰু মই হয়তো কল্পনা কৰিব নোৱাৰিম। হুছেইনে অশ্ৰুসিক্ত নয়নেৰে আত্মীয় স্বজন, বন্ধু বান্ধৱসকলৰ মৃত্যুৰ যন্ত্ৰণা চাই চাই তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনালে। কাৰণ উপায়বিহীন হৈ পৰিছিল তেওঁ। এটা সন্তান যি প্ৰাণ ত্যাগ দিলে, লগতে ছোৱালী এজনী, শোকাতুৰ ঘৈণীয়েক আৰু আধামৰা হৈ থকা আন তেওঁৰ বন্ধু বান্ধৱসকল খুদাৰ ওচৰত গতাই দিলে। এনেতে শত্ৰু সৈন্য আহি হুছেইনৰ শিৰচ্ছেদ কৰি মূৰটো জাঠিত বিন্ধাই লৈ যায় আৰু পৰিয়ালৰ বাচি থকা কেইজনক বন্দী কৰি এজিদৰ ওচৰলৈ পঠিয়াই দি এজিদ খলিফা পদ নিষ্কণ্টক কৰিলে। মুছলমানী মাহ মহৰমৰ 10 তাৰিখে কাৰবালাৰ বুকুত এই ঘটনা ঘটিছিল। সেয়েহে প্ৰতি বছৰে এই তিথি অনুসৰি মুছলমানসকলে বিশ্ব ইতিহাসৰ এই কৰুণতম হৃদয়স্পৰ্শী কাহিনীটো স্মৰণ কৰি এই পৰ্বৰ অনুষ্ঠান কৰে। ধৰ্মপ্ৰাণ মুছলমানসকলে এই তিথিৰ দিনত একোকে নাখায়, কোৰাণ আৰু নামাজ পঢ়ি কাৰবালাৰ শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়। চিয়া সম্প্ৰদায়ৰ মুছলমানসকলে সেইদিনা কবৰৰ আকৃতিত কাগজ আদিৰে ৰং বিৰঙেৰে তাজিয়া সাজি হাই হুছেইন বুলি বুকুত চপুৰিয়াই চপুৰিয়াই শোকত গীত গাই বিলাপ কৰে। কাৰবালাৰ যুদ্ধৰ অনুকৰণত লাঠি তৰোৱাল আদিৰে যুদ্ধৰ অভিনয় দেখুৱাই সমদল উলিয়ায়। মহৰম পৰ্ব জগতবাসীৰ আগত হুছেইনৰ ন্যায়, সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগৰ এক মহান আদৰ্শ। সমগ্ৰ মানৱ জাতিয়ে হুছেইনৰ এই মহান আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৃথিৱীৰ জ্বলা যন্ত্ৰণা আঁতৰাই সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগ কৰিলেহে কাৰবালাৰ শ্বহীদসকলৰ আত্মাই তৃপ্তি পাব। আপোনাৰ যদি এই হৃদয় বিদাৰক আৰু মৰ্মান্তিক কাহিনীটো শুনি অলপ হ'লেও অন্তৰ চুই গৈছে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপুনিও হুছেইনৰ এই বলিদানক যদি চেলুট দিয়ে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় হুছেইন বুলি লিখিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।